Hey guys, কি খবৰ? তো মানে আজি ফটককৈ প্লেন এটা ওলাই গ'ল গোলাঘাট যোৱা। তো মানে গোলাঘাটত দুটামান কাম আছে, কাম মানে দুটামান বজাৰ কৰিবলৈ আছে বস্তু এনেদৰে, আৰু গেমিং পাৰ্লাৰতো দুটামান কাম আছে, মানে গেমিং ছেটআপৰ কিবা এটা বস্তু এটা চাবগৈ লাগে। তো ব'লক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গোলাঘাট মানে মোৰ এই লগৰটো বাইকখনতে আহিবলগীয়া হ'ল। ইয়াৰো দুটামান কাম আছে গোলাঘাটত, মানে ইয়াৰো গেমিং ছেটআপৰ কিবা এটা বস্তু নিবলৈ আছে। তো দুইটা গুচি আহিলোঁ আৰু ইয়াৰ নামটো হৈছে ঋতুৰাজ ভূঞা। তো আগলৈ পাবলগীয়া ভিডিঅ'বোৰ ইয়াত দেখিব। তো এতিয়া অলপ দেৰি হৈছে, তো ইয়াৰ পৰিচয়টো পিছত দিম। তো এতিয়া গৈ থাকোঁ ব'লক। এইখন আমাৰ বাওঁফালে বিশাল মেগা মাৰ্কেট গোলাঘাটৰ, এইখনে আৰু বিশাল। গৰম মানে এইকেইদিন পূৰা গৰম পৰিছে, এইকেইদিনত মানে জুই আৰু। তো আৰু আমি মাস্ক চেনিটাইজাৰ পূৰা ইউজ কৰি আছোঁ। তো ছেফটি ফাৰ্ষ্ট ন, সেইটোৱে আৰু। মানে ইয়াৰ পৰা গেমিং কেফেখনলৈ বেছি দূৰ নাই, আৰু অলপ দূৰ গৈ পিনি গেমিং কেফেখন পামগৈ। তো এইখনে গেমিং কেফেখন। তো ল'ৰাবোৰে পূৰা বিন্দাছকৈ গেম খেলি আছে। এনেকুৱা এটা গেমিং ছেটআপ মানে নিজৰ ঘৰত থকা হ'লে না বম খেলিলোঁহেঁতেন। গোলাঘাটত আৰু দেখাবলগীয়া ধুনীয়া ধুনীয়া বহুতো ঠাই আছে, যেনে যোগীবাৰী বিল, কলাক্ষেত্ৰ, কলেজসমূহ, পাৰ্কসমূহ। বেলেগ এটা ভিডিঅ'ত ধুনীয়াকৈ গোটেইসমূহ এক্সপ্ল'ৰ কৰিম। তো আজিৰ ভিডিঅ'টোত আৰু বেছি বেলেগ একো নাই। তো মানে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু যদি ভিডিঅ'টো অলপ হ'লেও চাই ভাল লাগিল, প্লিজ লাইক এটা কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।